আজি যিটো আমাৰ ৰাজহুৱা যিটো মিটিং আছিলে ইয়াৰ বিষয়ত আপোনাৰ আগন্তুক যিটো আহি থকা 19 ধনশিৰি সমষ্টিত ইলেকশ্যন আহি থকা সময়খিনিত আমাৰ ফালৰ পৰা যিটো ধনশিৰি সমষ্টিৰ ৰাইজৰ ফালৰ পৰা সকলো দায়িত্বশীল ব্যক্তিসকলৰ লগত আমি আলোচনা বিলোচনা কৰি পেলাই এইবাৰ সমষ্টিত আমাৰ কেণ্ডিডেট পঠোৱাৰ কাৰণে আজি যিটো সিদ্ধান্ত লৈছিলে আজি আমাৰ গোটেইখিনি গাঁৱৰ লিডাৰসকলক আমি ইয়াত নিমন্ত্ৰণ কৰিলোঁ। গতিকে আমি দেখিলোঁ ধনশিৰি সমষ্টিত বিগত বছৰ আজি 25 বছৰ হৈ গৈছে, কিন্তু ৰাষ্ট্ৰীয় দলৰ ফালৰ পৰাও আমাৰ নিৰ্বাচন কৰি পঠাইছোঁ, কিন্তু আমাৰ বিশেষকৈ ডিফু টাউনৰ লগত লাগি থকা 19 ধনশিৰি সমষ্টিত বহুত গুণে পিছপৰা হৈ আছে। গতিকে আমাৰ ৰাইজসকলে ইয়াত 12টা জনগোষ্ঠী আছে, গোটেই জনগোষ্ঠীৰ দায়িত্বশীল ব্যক্তিসকলৰ লগত একগোট আলোচনা কৰি এইবাৰ আমাৰ ধনশিৰি সমষ্টিত এটা পৰিৱৰ্তনৰ কাৰণে আমি আলোচনা বিলোচনা কৰি পেলাই আমাৰ গোটেই ৰাইজৰ পৰা অৱগত কথাবোৰ লৈ পেলাই আগন্তুক ইলেকশ্যনত আমি নিৰ্দলীয় প্ৰাৰ্থীকহে জিকা অনাৰ কাৰণে আমাৰ যিটো প্ৰচেষ্টা সেইটো প্ৰচেষ্টাৰে আজি এই আমাৰ লংপিমপ্লাম ৰেকমাৰুৱা কামত গোটেই ৰাজহুৱা ৰাইজৰ দায়িত্বশীল ব্যক্তিসকলৰ লগত লৈ পেলাই আমাৰ সমষ্টিৰ পৰা পঠাই আমাৰ অনাগত দিনৰ ইলেকশ্যনত জিকাই আনিবৰ কাৰণে আমি সকলোৱে একমত হৈ তেখেতকে সমৰ্থন কৰিছোঁ। আমাৰ বাইদেউক আমি গোটেই সমৰ্থন কৰিছোঁ। বিগত সময়ছোৱাত ধনশিৰি পৰিষদীয় সমষ্টিত কেনেধৰণৰ উন্নয়ন হৈছে বুলি ভাবে? আমি দেখিছোঁ বিগত 25 বছৰ আমাৰ যিটো আছিলে তেখেতসকলে যিকোনো চৰকাৰৰ স্কিম আহিলেও আমাৰ ধনশিৰি সমষ্টিত উন্নয়নৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱা পানী বা PMRY ঘৰ সেইবিলাকো আমি চাইছোঁ, কিন্তু বহুতো ভিতৰুৱা গাঁও অঞ্চলত প্ৰায়বোৰ গাঁৱতে বা পাবলগীয়া যিটো মানুহে সেইটো পোৱা নাই। আপোনালোকে নিশ্চয়কৈ সমৰ্থন কৰিছে সমূহীয়াকৈ, কিয় সমৰ্থন কৰিছে? এতিয়া আমি দেখিলোঁ এইটোত বিগত বছৰৰ নিচিনা যিবোৰ কেণ্ডিডেট আছিলে, ধৰক আমাৰ ৰাইজে এতিয়া চালিজাৰি আজিকালি ৰাইজসকলেও চিন্তাধাৰা অলপ বদলিছে, গতিকে আমাৰ পৰিৱৰ্তন বিচাৰিছোঁ। গতিকে সেই পৰিৱৰ্তনটো আনিবৰ কাৰণে আমি নিৰ্দলীয় ফালৰ পৰাই আমি কেণ্ডিডেট আমি বাছি উলিয়াবৰ কাৰণে বিচাৰিছোঁ, কাৰণ বাইদেউৰ যিটো টেলেণ্ট বা বাইদেউৰ যিটো কেৰেক্টাৰ ফালৰ পৰা কওক বা এডুকেশ্যন ফালৰ পৰা কওক, তেখেতে আমাৰ সমষ্টিৰ কাৰণে উপযুক্ত আছে। বাকীবোৰ যিবোৰ নিৰ্দলীয় উঠিব, যিমানবোৰ পাৰ্টিৰ হৈ পেলাই যিবিলাক ইয়াত আহি আছে, কিন্তু তেখেতসকলক আমাৰ উপযুক্ত হিচাপে ৰাইজে বাছি লোৱা নাই। সেইটো কাৰণে এইবাৰ বাইদেউকে আমাৰ উপযুক্ত হিচাপে গোটেই ধনশিৰি সমষ্টিৰ জনগোষ্ঠীসকল লিডাৰসকলে নিৰ্বাচন কৰি পেলাই আমাৰ একমত হৈছে। বাইদেউ কিবা মেমৰেণ্ডাম দিছে নেকি? এনে আমি আমাৰ ফালৰ পৰা পূৰা ধনশিৰি সমষ্টিৰ সজাগ বা সচেতক ব্যক্তিৰ ফালৰ পৰা যিটো আমি আলোচনা কৰি পেলাই এখন মেমৰেণ্ডাম ছাবমিট কৰিছোঁ, যাতে আমাৰ যিটো ধনশিৰি সমষ্টিত 12টা জনগোষ্ঠী যিহেতু আছে, সকলো জনগোষ্ঠীকে সমূহীয়াভাৱে সমান চকুৰে চাই যিবোৰ চৰকাৰৰ আঁচনি আহিছে সকলো সমাজৰ মাজতে যাতে বিলাই দিব পাৰে। ধন্যবাদ।